নমস্কাৰ আজি ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমাৰ ভিডিঅ'ৰ বিষয় হৈছে গ্ৰেণ্ডফাদাৰ পেৰাডক্স। পোনপ্ৰথমে আমি জানিব লাগিব পেৰাডক্স কি হয়। Its definition in English is things that combine contradictory features or qualities. অৰ্থাৎ পেৰাডক্স হৈছে এনেকুৱা এটা বস্তু যি নিজে নিজৰ বিৰোধিতা কৰে। নিজৰ ষ্টেটমেণ্টক যেতিয়া নিজে বিৰোধ কৰে তাক তেতিয়া পেৰাডক্স বুলি কোৱা হয়। বৰ্তমান সময়ত বহুত পেৰাডক্স আছে। তাৰে কিছুমান বহুত পপুলাৰ আনহাতে আন কিছুমান কম পপুলাৰ। সেইবিলাক পেৰাডক্সৰ ভিতৰত এটা পপুলাৰ পেৰাডক্স হ'ল গ্ৰেণ্ডফাদাৰ পেৰাডক্স। এই পেৰাডক্সটো টাইম ট্ৰেভেলৰ লগত জড়িত। আমি এই পেৰাডক্সটি বুজিবৰ বাবে এটা কেৰেক্টাৰ কনচিডাৰ কৰাৰ প্ৰয়োজন আছে। ধৰি ল'লো কেৰেক্টাৰটিৰ নাম মনোৰঞ্জন। মনোৰঞ্জন হ'ল এজন চাইণ্টিষ্ট। তেওঁ ফিজিক্সৰ ওপৰত বহুত ধৰণৰ ৰাপ আছে। থিয়ৰী অফ ৰিলেটিভিটিৰ ওপৰত তেওঁ বহুত জ্ঞানো আছে। আৰু মনোৰঞ্জন ছাৰে এটা টাইম মেচিনৰ ওপৰত কাম কৰা ষ্টাৰ্টো কৰি দিলে আৰু 10 বছৰৰ কঠিন পৰিশ্ৰমৰ পিছত তেওঁ এটা টাইম মেচিন সাজি উলিয়াবলৈ সক্ষম হ'ল। যিহেতু তেওঁ এজন চাইণ্টিষ্ট গতিকে পোনপ্ৰথমে তেওঁৰ মনলৈ এটা এক্সপেৰিমেণ্ট কৰাৰ কথাহে আহিল আৰু এক্সপেৰিমেণ্টটি কৰিবৰ বাবে তেওঁৰ টাইম মেচিনটি অন কৰিলে আৰু তেওঁৰ ককাকৰ জন্ম সময়লৈ অতীতত ট্ৰেভেল কৰি গুচি গ'ল। আৰু সকলোতকৈ ডাঙৰ কথাটি হ'ল মনোৰঞ্জন ছাৰে নিজৰ অতীতত গৈ তেওঁৰ ককাকক হত্যা কৰিলে। এতিয়া তাৰ পিছৰ ক্ষণকেইটাত আপোনাৰ মতে কেনেধৰণৰ ঘটনা ঘটিব পাৰে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আশা কৰিছোঁ আপুনি আপোনাৰ মন্তব্য আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনালে। এতিয়া কথাটো হ'ল যদি তেওঁ তেওঁৰ ককাকক হত্যাই কৰিলে তেন্তে বৰ্তমান সময়ত তেওঁ নাথাকিবই। ককাক নাই মানে মনোৰঞ্জন ছাৰৰ দেউতাক জন্মই হোৱা নাই। দেউতাক জন্ম নাই হোৱা মানে চাইণ্টিষ্টজনৰো জন্ম নাই হোৱা। মনোৰঞ্জন ছাৰৰ জন্ম নাই হোৱা যেতিয়া তেওঁ টাইম মেচিনো বনোৱা নাই আৰু এতিয়া টাইম মেচিন নায়েই যেতিয়া কোনো ধৰণৰ টাইম ট্ৰেভেলতো হোৱা নাই। অৰ্থাৎ মনোৰঞ্জন ছাৰৰ ককাকৰ হত্যাও হোৱা নাই, তেওঁ জীয়াই আছে। গতিকে এনেদৰে যিয়ে নিজে নিজৰ বিৰোধিতা কৰে তাকে পেৰাডক্স বুলি কোৱা হয় আৰু এই পেৰাডক্সটিক স্পেচিয়েলি এই গ্ৰেণ্ডফাদাৰৰ লগত ৰিলেটেড পেৰাডক্সটিক নাম দিয়া হৈছে গ্ৰেণ্ডফাদাৰ পেৰাডক্স। যিসকল চাইণ্টিষ্টে টাইম ট্ৰেভেল অসম্ভৱ বুলি কয় তেওঁলোকে এই পেৰাডক্সটিৰ কথা জোৰদাৰকৈ উল্লেখ কৰে কিয়নো এইটো পেৰাডক্সৰ কাৰণেই টাইম ট্ৰেভেল সম্ভৱ নহয় নিচিনা লাগে। আপোনাৰ এই ক্ষেত্ৰত কি মন্তব্য আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন যে সময় যাত্ৰা সম্ভৱ হয়নে বা এই গ্ৰেণ্ডফাদাৰ পেৰাডক্সটিৰ সলিউশ্যনৰ সম্পৰ্কেও আপুনি আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। টাইম ট্ৰেভেলৰ ওপৰত আমি আমাৰ সম্যক জ্ঞানেৰে আৰু এটা ভিডিঅ' আমাৰ চেনেলটোত আপলোড কৰি থৈছোঁ। আপুনি সেই ভিডিঅ'টো চাব পাৰে আৰু আপোনাৰ মন্তব্যসমূহ কমেণ্ট বক্সত আমাক জনাব পাৰে। এতিয়া আহোঁ এই পেৰাডক্সটিৰ সলিউশ্যনৰ ফালে। অৱশ্যে এই পেৰাডক্সটিৰ বিভিন্ন ধৰণৰ সমাধান দিয়া হৈছে বিভিন্নজনৰ দ্বাৰা, কিন্তু আমি ইয়াত কেৱল মাত্ৰ এটা সমাধানৰ বিষয়ে অলপ আলোচনা কৰিম। যেতিয়া আমি অতীতত ট্ৰেভেল কৰিম গ্ৰেণ্ডফাদাৰক হত্যা কৰিবলৈ তেতিয়া আচলতে আমি আমাৰ অতীতৰ অৰিজিনেল টাইমলাইনটিত ট্ৰেভেল নকৰিম। আমি ট্ৰেভেল কৰিম আমাৰ অতীতৰ অৰিজিনেল টাইমলাইনটিৰ এটা কপিড টাইমলাইনতহে আৰু এই কপিড টাইমলাইনটিত কৰা কোনো কামৰ প্ৰভাৱেই আমাৰ বৰ্তমানত নপৰিব। অৰ্থাৎ যিহেতু আমি আমাৰ কাৰ্যসমূহ সম্পাদন কৰিলোঁ কপিড টাইমলাইনত গতিকেলৈ সেই কাৰ্যটিৰ প্ৰতিফলন ঘটিব আমাৰ কপিড প্ৰেজেণ্টতহে। আশা কৰিছোঁ আপুনি বুজিব পাৰিছে। অতীতৰ কপিড টাইমলাইনত কৰা কোনো ধৰণৰ কাৰ্যৰ প্ৰতিফলন আমাৰ বৰ্তমান সময়ৰ অৰিজিনেল টাইমলাইনত দেখিবলৈ পোৱা নাযাব। গতিকেলৈ আপুনি যদিহে এই সমাধানটিৰ মতে যদিহে আপুনি আপোনাৰ গ্ৰেণ্ডফাদাৰক হত্যাও কৰিছে পাষ্টত গৈ তেতিয়াহ'লে সি আমাৰ বৰ্তমানত কোনো ধৰণৰ প্ৰতিফলন নেদেখাব কিয়নো আমি ট্ৰেভেল কৰাৰ লগে লগে আমাৰ এটমছসমূহ এটা বেলেগ টাইমলাইনত কপিড হৈ যাব। আশা কৰিলোঁ আপুনি গ্ৰেণ্ডফাদাৰ পেৰাডক্সটিৰ বিষয়ে অলপ হ'লেও জ্ঞান আহৰণ কৰিবলৈ সক্ষম হ'ল আৰু আজিৰ ভিডিঅ'টি ইমানতে আমি সামৰিছোঁ। যদিহে আপুনি ভিডিঅ'টি চাই ভাল পালে তেন্তে আমাক ছাপোৰ্ট কৰিবৰ বাবে ভিডিঅ'টি লাইক কৰিব, আপোনাৰ চিনাকিজনৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত আপোনাৰ মন্তব্যসমূহ আমাক জনাবলৈ নাপাহৰিব। ধন্যবাদ।